আপোনাৰ বাস্তৱ কেতিয়াবা গল্পৰ হেপী এণ্ডিঙৰ দৰে সুন্দৰ নহ'বও পাৰে আৰু এটা গল্প কেতিয়াবা আপোনাৰ বাস্তৱৰ দৰে সুন্দৰ নহ'বও পাৰে। মানুহে সন্মুখৰ জনক আৰ্থিকভাৱে দুৰ্বল যেন দেখিলেই ব্যৱহাৰ আৰু কথাৰ সুৰ সলনি কৰি পেলায়। সুখে মানুহৰ অহংকাৰৰ পৰীক্ষা লয়, দুখে মানুহৰ ধৈৰ্যৰ পৰীক্ষা লয়। বহু মধ্যবিত্ত আৰু দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীবোৰ জীয়াই আছে চাকৰিটো পালেই নিজৰ ইচ্ছা নিজৰ সপোনবোৰ পূৰণ কৰিম বুলি। ধন পালে অহংকাৰী নহ'ব আৰু ধন হেৰুৱাই অনাটনত ভুগিলেও নিজৰ স্বাভিমান কেতিয়াও ত্যাগ নকৰিব। স্বাভিমানীসকল ইতিহাসৰ পাতত জিলিকে আৰু অহংকাৰীসকলৰ হয় ঋণাত্মক আলোচনা। এই পৃথিৱীত আপোনাৰ বাবে আটাইতকৈ মূল্যৱান বস্তুটো হ'ল আপোনাৰ সুস্থ শৰীৰটো। যিদিনা শৰীৰে আপোনাৰ সংগ এৰিব সেইদিনাৰ পৰাই সকলোৱে আপোনাৰ সংগ এৰিব। অধিক তেলযুক্ত খাদ্য আৰু কথা দুয়োটাৰে সোৱাদ বহুত বেছি, কিন্তু দুয়োটাই মানুহৰ বাবে বেয়া। প্ৰথমটোৱে ধ্বংস কৰে শৰীৰ আৰু দ্বিতীয়টোৱে ধ্বংস কৰে মন। মানুহ মাত্ৰেই ভুল কৰে, কিন্তু প্ৰকৃত মানুহ সেইজনেই যিজনে নিজৰ ভুল স্বীকাৰ কৰি আগবাঢ়িবলৈ চেষ্টা কৰে। ভাল বেয়া বিচাৰ কৰাৰ আগত মানুহৰ মনবোৰ বুজিবলৈ চেষ্টা কৰিবা, তেতিয়া নিজেই বুজি পাবা কোন ভাল আৰু কোন বেয়া। আমাৰ দৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবোৰে যেতিয়া নিজে উপাৰ্জন কৰি কেৰিয়াৰ গঢ়িব লগা হয় তেতিয়াই আমাৰ জীৱনৰ পৰা প্ৰেম নামৰ কলমডালৰ চিয়াহী শেষ হৈ যায়। ইচ্ছা কৰিও সেই ধুনীয়া ছোৱালীজনীৰ লগত কথা পাতিব নোৱাৰোঁ যিজনী ছোৱালীক আমি সঁচা অন্তৰে ভাল পাব বিচাৰোঁ। দুখীয়া হোৱাৰ এয়াই বিড়ম্বনা।